নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই নিবেদিতা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই কোনো ব্লগ ভিডিঅ' বা এনেকুৱা কোনো ভিডিঅ' নিদিওঁ। আজি আপোনালোকে থাৰ্মেলটো দেখি গম পাইছে কি ভিডিঅ' দিব লৈছোঁ। মই আজি এটা ৰেচিপি ভিডিঅ' দিব লৈছোঁ। ৰেচিপিটো হৈছে আপোনাৰ এটা কেকৰ ৰেচিপি। কেকটো চবেই বনাব জানেই। মোৰ ষ্টাইলত মই এটা বেলেগ এটা পদ্ধতিৰে বনাব লৈছোঁ। মই অকল তাত বিস্কুট ইউজ কৰিম। বিস্কুটৰ দিয়ে কেকটো বনাম বুলি ভাবিছোঁ। ভিডিঅ'টোত চাই থাকিব কেনেকৈ বনাব পাৰোঁ। আৰু ভিডিঅ'টো কি কেকটো চবেই বনাব জানেই, বাট মই কেনেকৈ বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু বাকী ভিডিঅ'বিলাকো চাই থাকিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, চাওঁ আহক কেনেকৈ মই বনাওঁ। আজি কেক বনাবৰ কাৰণে মই এইখিনি বস্তু লৈ লৈছোঁ। এইটো এটা আপোনাৰ মিল্কৰ বিস্কুট, আৰু এইটো এটা মেৰিগ'ল্ড, আৰু এইটো অৰিঅ'ৰ বিস্কুট, যিটো বস্তু লাগিবই, আৰু এটা ক্ৰীম লগা বিস্কুট, আৰু এই দুটা আপোনাৰ হেপী আৰু হাইডেণ্টিক বিস্কুট লৈ লৈছোঁ, আৰু লগতে ইনো, আৰু এইটো কোকো পাউডাৰ এইটো লৈ থৈছোঁ। কি হয় লাগিবও পাৰে নালাগিব পাৰে, এইখিনিয়ে বস্তু আজি। আৰু ইয়াতে মই গোটেই বিস্কুটখিনি উলিয়াই ল'ম। বিস্কুটৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে মই মেৰিগ'ল্ডটো দিয়া নহ'ল। মই বেকিং পাউডাৰ ইউজ কৰা নাই, ইনো ইউজ কৰিছোঁ। মই বিস্কুটখিনি প্ৰথমতে মিক্সিটোত দি ল'ম, আৰু চব মিলাই লৈছোঁ গোটেইখিনি। এয়া গোটেইখিনি গুড়ি হৈ গ'ল, আৰু ইয়াত মই আধা কাপ গাখীৰ দি লৈছোঁ। এয়া একদম ধুনীয়া ক্ৰীম হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া লাগিছে, চকলেট ক্ৰীমৰ নিচিনা। ইয়াত মই অলপ এক্সট্ৰা গাখীৰ দি ফেটি ল'লোঁ, আৰু ইনো পেকেটটো গোটেইটো দি দিছোঁ, যাতে ভালদৰে ফুলে। ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। হোৱাইট পেপাৰ এখন লৈ বাতিটোৰ শ্বেপত কাটি লৈছোঁ, আৰু ইয়াত মই অলপ ৰিফাইন অইল দি দিছোঁ, যাতে কেকটো লাগি নধৰে, আৰু অলপ দি পিনি মই হাতেৰে মিলাই দিছোঁ। বাতিটোত দি পিনি সম্পূৰ্ণ ৰেডি হ'ল। এতিয়া মই কুকাৰত দিব লাগিব। কুকাৰটো দিয়াৰ পাছত মই একদম ল' ফ্লেমত দি থৈছোঁ কেকটো, যাতে দেৰি নাযায়। মই চেক কৰি চাইছোঁ নমাবৰ সময়ত, হাতত লাগি মেলি অহা নাই। কেকটো একদম প্ৰপাৰ ৰেডি হৈ গৈছে। বাতিটো হাতেৰে চুব নোৱাৰি, বহুত গৰম হৈ আছে। আৰু কেকটো চব কিমান ধুনীয়া ছফ্ট, বহুত ধুনীয়া হৈছে। মই চুৰিখন লগাই ছাইডবিলাক অলপ এৰাই দিছোঁ, যাতে কেকটো লাহেকৈ এৰাই আহিব পাৰে। এইটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে এনেদৰে বিহু বতৰত বনাই খাব পাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে থ'লোঁ, বাই বাই।